এইটো কি হয় আপোনালোকে গেছ কৰক। ভাগিনজনীও আহিছে গুৱাহাটীৰ পৰা। হাই গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰোঁ আপোনালোক সকলো ভালে আছে। আজি হৈছে 10 এপ্ৰিল আৰু কাইলৈ 11 তাৰিখ। কাইলৈ আমি যাম ঘৰলৈ। এতিয়া এজনী গ'লেই অলৰেডি, এজনী গ'ল তাই, কালি গ'ল তাই, আৰু মই যাম 11 তাৰিখে ৰাতি। আৰু এইফালে আৰু এইগৰাকী যাব কাইলৈ ৰাতিপুৱা। গোটেই ট্ৰলিটো লৈছে সেয়া। এতিয়া কাইলৈ যিহেতু ঈদো হয়, কাইলৈ আমাৰ বন্ধ দি দিছে ঈদৰ। কাইলৈ সেইকাৰণে ৰাতি যাম। বিহু বন্ধ কিমান দিন দিয়ে নাজানো, কিমান দিন থাকিব পাৰোঁ সেইটো গম নাপাওঁ। কিমান দিন থাকিবা? নাজানো কিমান দিন সেইটোৱে, বন্ধ দিয়া নাই এতিয়ালৈকে, সেইকাৰণে একো কনফাৰ্ম হোৱাই নাই। আৰু কাইলৈ আছে মোৰ বাছ। এতিয়া আজি এতিয়া অলপমান পেকিং চেকিং কৰিব লাগিব আৰু কাইলৈ লগ পাই আছোঁ গাইজ। আজি উৰুকা হয় আৰু মই আহি ঘৰ পালোহি, কিন্তু এতিয়া ঘৰত নাই। ঘৰ পালোহি আপোনালোকৰ 4টামান বজাত, আৰু তাৰপৰা ইমানেই ভাগৰ লাগিলে মই শুই গ'লোঁ। আৰু এতিয়া দাদাৰ লগত ডিব্ৰুগড় যাব ওলাইছোঁ। পায়ো ইমান ভাগৰ লাগিলে, সেইবাবে মানে একো ভিডিঅ' কৰা নহ'লে। সোনকালে আহি পালোঁ, 4টামান বজাৰ আগতে পালোহি, সেইকাৰণে শুই গ'লোঁ। আৰু শুই উঠি মেলি ফ্ৰেছ হৈ মেলি আৰু পটককৈ মানে দাদাৰ প্লেন এটা হ'ল ডিব্ৰুগড় অহাৰ কাৰণে, সেইবাবে ময়ো যাওঁ মামা ঘৰলৈ, বহুত দিন যোৱা নাই, সেইকাৰণে ময়ো লগতে গুচি আহিলোঁ। আৰু এতিয়া গৈ আছোঁ ডিব্ৰুগড়। ঘৰত একো ভিডিঅ' কৰা নহ'লে। কাইলৈ বিহু কেনেকৈ কি চেলিব্ৰেট কৰোঁ দেখাম আৰু, যিহেতু ঘৰত আছোঁ। মাঘৰ বিহুতটো অহাটোতো নহ'লে, মাঘৰ বিহুত আহিব নোৱাৰিলোঁ। আৰু এতিয়া সেয়াই আৰু কি হয় বিহুত, কেনেকৈ ক'ত যাওঁ, কেনেকৈ চেলিব্ৰেট কৰোঁ আপোনালোকক চব দেখাম আৰু। বহুত দিন আচলতে ব্লগ দিয়া হোৱা নাই, কাৰণ মানে ক্লাছবোৰ থাকে ন, সেইবাবে অলপমান সময়টো মিলাবলৈ দিগদাৰ হৈ যায়। এতিয়া যিহেতু ঘৰলৈ আহিছোঁ, এতিয়া অবভিয়াছলি ব্লগটো বনাব লাগিব, কাৰণ ঘৰত আহিলেতো এনেও পঢ়া শুনাটোতো নহয়েই। ধুনীয়াকৈ ফুৰিম, ব্লগ বনাম, সেই বুলিয়ে ভাবি আহিছোঁ। এইফালে আছে দাদা, সি মানে মই ব্লগ বনাই দেখি এনেকৈ হেৰি কৰি আছে আৰু সেয়াই। বাকী মামাহঁতৰ ঘৰ পাই লগ পাই আছোঁ আপোনালোকক। মই এতিয়া পালোহি মামা ঘৰ। এইফালে মামীহঁত আছে, এয়া জেতুকা গুচাই আছে। বিহু বুলি আহিছে এয়া মামী। সকলোকে বিহু শুভেচ্ছা জনালোঁ। আজি জেতুকা ল'ম, জেতুকা কৈছে কাইলৈহে লয়, কিন্তু শনিবাৰ কাৰণে আমি আজিয়ে ছিঙি থলোঁ। এই জেতুকা মোকো দি পঠাব, ময়ো লৈ যাম ঘৰলৈ। আমাৰ ঘৰত জেতুকা নাই, সেইকাৰণে মামীহঁতে মানে ইয়াৰ পৰাই দি পঠাম বুলি কৈছে আৰু। ভাগিনজনীও আহিছে। এতিয়া ভাত খাইছোঁ, ভাত খাব লৈছোঁ। চিধা ইয়াতে ভাতটো খোৱা হৈছে আৰু। ঘৰত ৰুটি খালোঁ, ৰুটি খাই মেলি চিধা ইয়াতে আহি গ'লোঁ। তাৰপিছতে সেয়াই এতিয়া ভাত খাইছোঁ, ভাত খাই লওঁ। এইফালে আছে বহুত ভাইটি ভণ্টি বা চব আছে, কিন্তু তাহাঁতি মানে চবেই মুখ নুলিয়াবা কৈ আছে, কেমেৰাত ওলাব লাজ কৰিছে, সেইকাৰণে মই নিজকে দেখাই আছোঁ আৰু। মামাহঁতৰ ঘৰৰ পৰা আহিলোঁ ঘৰলৈ। এতিয়া মানে তাতে একো ইমান ভিডিঅ' চিডিঅ' নাই কৰা, বহুত দিনৰ মূৰত গৈছোঁ, চবকে লগ পাইছোঁ। আৰু এতিয়া কাপোৰবোৰ চেঞ্জ কৰি লওঁ, তাৰপিছত লগ পাইছোঁ। কি হয় আপোনালোকে গেছ কৰক। এইটো ই একদম পোৱালি হৈ আছে, এমাহ হৈছে সেয়া। কিমান দিন হ'ল ইয়াৰ কণা? হা 4 দিন। একদম নতুন মেম্বাৰ। এইটো এতিয়া বহুত ঠাণ্ডাকে আছে, নহ'লে তাৰ উৎপাত বহুত হয়। এইটো এইফালে চব গেমত ব্যস্ত। এইফালে এজন দাদা আহিছে আজি ডুমডুমাৰ পৰা। সকলোলৈকে বহাগ বিহুৰ মানে শুভেচ্ছা থাকিলে। আজি সংক্ৰান্তি হয়। আমাৰ ঘৰত আচলতে গৰু নাই, সেইকাৰণে মোৰ গা ভাল নাই। মই সেইকাৰণে সদায় ইয়াতে আহোঁ গৰু গা ধুৱাবলৈ। ধুৱাই আছে এইফালে। আগতে পথাৰতে ধুওৱা হয় ন? এতিয়া পথাৰ নাই, বৰষুণ নাই, পথাৰত পানী নাই, সেইকাৰণে এতিয়া ঘৰতে আৰু। লাও খা বেঙেনা খা বছৰে বছৰে বাঢ়ি যায়, এনেকৈ গা
সৰু বাপেৰ সৰু তই হবি বৰ গৰু ঐ হেৰিখিনি দে চাৰ্টটো মাৰ আকৌ এই থৈছে এইটোৱে বেছি ধুই আছে গৰুতকৈ ঘৰৰ বৰ্তাহঁতৰ ধোৱালোঁ তাৰপিছতে আকৌ ইয়াত আহিছোঁ আমাৰ ঘৰত আচলতে গৰু নাই সেইকাৰণে আমাৰ পৰিয়ালৰ চবৰে ঘৰতে গৰু গা ধুৱাবলৈ গুচি আহোঁ আৰু এনেকৈ সেয়াই বিহুকেইদিন কেনেকৈ কি চেলিব্ৰেট কৰোঁ গাইজ আপোনালোকক দেখাম মোৰ মাতটো ভালকৈ ওলোৱা নাই আচলতে মোৰ মাত চাত ভাঙি আছে সেয়াই আৰু এয়া আমাৰ বাচ্ছা পাৰ্টি সেইটো চাৰ্ট আনিছোঁ আমাৰ ঘৰৰ পৰা ইয়াত চেঞ্জ কৰিব আনিছোঁ আজিৰ ভিডিঅ'টো ইমানেই আছিলে আৰু যদি ভিডিঅ'টো চাই ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব চেনেলটো আৰু আকৌ এটা নতুন ভিডিঅ'ত লগ পাই আছোঁ এতিয়া যাওঁ গা চা ধুগৈ আৰু অলৰেডি ভিডিঅ'টো বহুত দীঘলেই হ'ল কিয়নো মই গুৱাহাটীৰ পৰা মানে যেতিয়া আহিবলৈ লৈছিলোঁ পেকিং কৰি আছিলোঁ তেতিয়াৰ পৰা ভিডিঅ'টো ষ্টাৰ্ট কৰিছিলোঁ আৰু কালি আহি পোৱাৰ পিছত কৰা নহ'লে যদিও মানে মামা ঘৰ যাওঁতে সেইখিনি ভিডিঅ' কৰিছিলোঁ সেইবোৰ বহুত দীঘলেই হ'ল ভিডিঅ'টো অলৰেডি সেইকাৰণে আজি ভিডিঅ'টো ইমানতে সামৰিছোঁ যদি ভাল পালে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আজিলৈ আহিছোঁ বিহুকেইদিন আপোনালোকে মোৰ ব্লগ দেখা পাই থাকিব বাই বাই